আমি প্রথম শ্রেণীর নতুন গণিতৰ পাঠ 6 শিকিম সংখ্যা 11 পৰা 20 লৈ এতিয়া 10ৰ লগত এক বেছি মানে 10ৰ লগত 10টা মাৰ্বল আছে আৰু এটা মাৰ্বল একেলগ কৰিলো যোগ কৰা হৈছে যোগ মানে একেলগ কৰা ঠিক আছে এই 10টা মাৰ্বলৰ লগত যদি আমি এটা মাৰ্বল আৰু যোগ দিও তেনেহলে কি মানে 10তকৈ এক বেছি হৈছে এই 10তকৈ এক বেছি মানে 11 10তকৈ এক বেছি মানে কিমান 11 ইয়াত বানানেৰে লিখি দিয়া আছে আখৰেৰে লিখি দিয়া আছে ঠিক আছে 10তকৈ যদি 2 বেছি হয় কিমান হ'ব 12 হ'ব 10তকৈ 3 বেছি হলে 13 হ'ব 10তকৈ 4 বেছি হলে 14 হ'ব বুজি পাইছা 10তকৈ 5 বেছি মানে 10ৰ লগত আৰু 5টা 10টা মাৰ্বলৰ লগত আৰু 5টা মাৰ্বল যোগ দিয়া হৈছে কিমান হ'ব 15 হ'ব 10ৰ লগত যদি আমি 6টা মাৰ্বল যোগ দিও কিমান হ'ব কিমানটা মাৰ্বল হ'ব 16টা মাৰ্বল হ'ব তাৰ পিছত চোৱা 10ৰ লগত যদি 7টা মাৰ্বল যোগ দিয়া হয় তেনেহলে 17 হ'ব 10ৰ লগত 8টা মাৰ্বল যোগ দিলে মানে 10তকৈ 8 বেছি হলে 18 হ'ব 10তকৈ 9 বেছি হলে 19 হ'ব 10তকৈ 10 বেছি হলে 20 হ'ব মানে ইয়াত 10টা মাৰ্বল আছে ইয়াতো 10টা মাৰ্বল আছে ঠিক আছে 10 আৰু 10 মানে দুটা 10 মানে দুই 10 মানে 10 আৰু 10 10তকৈ 10 বেছি কিমান হ'ব 20 ঠিক আছে অসমীয়াত এই 20ক কুৰি বুলিও কয় এক কুৰি বুলি কোৱা হয় বুজি পাইছা সংখ্যাবোৰ এনেদৰে মতা হয় কেনেদৰে মতা হয় 11ক 1 10 1 11 এনেকৈ মতা হয় তোমালোক পুৰা শতকীয়াটো মুখস্থ কৰিবা দেই ঠিক আছে স্কুলতো পঢ়িবা পাৰিলে ঘৰতো চেষ্টা কৰিবা পুৰা শতকীয়া ধাৰাপাত এটা কিনি ল'বা তাত পুৰা শতকীয়াটো লিখা আছে এনেকুৱা সংখ্যাৰে লিখা আছে আকৌ আখৰেৰে লিখা আছে 1ৰ পৰা 100 লৈ মুখস্থ কৰাটো খুবেই দৰকাৰী যদি কৰি লোৱা তেনেহলে অংকবিলাক কৰোঁতে তোমালোকৰ একো অসুবিধা নহয় ঠিক আছে বুজি পাইছা 1 10 2 12 1 10 আৰু 2 12 মানে 10ৰ 1 আহিছে ইয়াত আৰু 2 10 আৰু 2 1 10 2 12 10 আৰু 3 মানে 10তকৈ 3 বেছি তেনেহলে 1 10 3 13 এনেকৈ পঢ়িব লাগে 1 10 11 1 10 2 12 1 10 2 1 10 3 13 1 10 4 14 এনেকৈ পঢ়িব লাগে ইয়াত লিখা আছে চোৱা পঢ়াৰ নিয়ম দিয়া আছে ঠিক আছে 10 আৰু 1 1 10 1 11 10 আৰু 2 1 10 2 12 10 আৰু 3 1 10 3 13 ঠিক আছে ইয়াত কি আছে 14 14 1 10 4 14 ইয়াক কি বুলি কয় 14 বুলি কয় ইয়াত কি বুজিছা এইটো 14 এইটো সংখ্যা মানে কি 10 আছে আৰু ইয়াত 4 আছে 10তকৈ 4 বেছি আছে তাৰ মানে 10 আৰু 4 আছে এই 1 10 আৰু 4 কিমান হয় 1 10 4 14 1 10 5 15 1 10 6 16 1 10 6 16 1 10 7 17 1 10 8 18 1 10 9 19 2 10 20 2 10 কিমান হয় 20 10 আৰু 10 কিমান হয় 20 20ক অসমীয়াত কুৰিও বলে অৰ্থাৎ এক কুৰি মানে 20 ঠিক আছে বুজি পাইছা দেখা গ'ল ইয়াৰ পৰা কি দেখা গ'ল কি বুজিলো আমি যে 11 10তকৈ এক বেছি গতিকে 10 11তকৈ এক কম আৰু 11টো হৈছে কি 10তকৈ বেছি এই কম বেছি চিনবোৰ তোমালোক শিকিবা ঠিক আছে সেইদৰে
12 11তকৈ 1 বেছি, গতিকে ইয়াত লিখা আছে চোৱা 12 11তকৈ 1 বেছি, 13 12তকৈ 1 বেছি, ঠিক আছে, এনেকৈ লিখিছে 13 12তকৈ 1 বেছি। একেদৰে 14 13তকৈ 1 বেছি, 15 14তকৈ 1 বেছি, 16 15তকৈ 1 বেছি, 17 16তকৈ 1 বেছি, 18 17তকৈ 1 বেছি, 19 18তকৈ 1 বেছি, 20 19তকৈ 1 বেছি। গতিকে 10ৰ পৰা 20 লৈ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজালে এনেকুৱা হ'ব। কেনেকুৱা হ'ব? 10 11তকৈ 10তকৈ 1 বেছি 11, 11তকৈ 1 বেছি 12, 12তকৈ 1 বেছি 13, 13তকৈ 1 বেছি 14, 14তকৈ 1 বেছি 15, 15তকৈ 1 বেছি 16, 16তকৈ 1 বেছি 17, 17তকৈ 1 বেছি 18, 18তকৈ 1 বেছি 19, 19তকৈ 1 বেছি 20। আকৌ 19 20তকৈ 1 কম, বুজি পাইছা? এই 19টো 20তকৈ 1 কম, গতিকে কি 19টো 20তকৈ 1 কম আছে, 18 19তকৈ 1 কম, 19 18তকৈ 1 বেছি আৰু 18 19তকৈ 1 কম, ঠিক আছে, বুজি পাইছা? সেইদৰে 18 17তকৈ 1 বেছি, মানে 17 18তকৈ 1 কম, 16 17তকৈ 1 কম, 15 16তকৈ 1 কম, 14 15তকৈ 1 কম, 13 14তকৈ কম, 12 13তকৈ কম, 11 12তকৈ কম, 10 11তকৈ কম। গতিকে 10ৰ পৰা 20লৈ সংখ্যাকেইটাক ডাঙৰৰ পৰা সৰুলৈ সজালে এনেকুৱা হ'ব। প্ৰথমে 20 20তকৈ 1 কম 19, 19তকৈ 1 কম 18, 18তকৈ 1 কম 17, 17তকৈ 1 কম 16, 16তকৈ 1 কম 15, 15তকৈ 1 কম 14, 14তকৈ 1 কম 13, 13তকৈ 1 কম 12, 12তকৈ 1 কম 11, 11তকৈ 1 কম 10। বুজি পাইছা তোমালোক? ঠিক আছে। ইয়াত সহজ মানে গণনা দিয়া আছে, বস্তুবোৰ গণি গণি কাষৰ বাকচত লিখিব লাগে। ইয়াত গণি চোৱাচোন 1 2 3 4 5 6 7 8 9 10 11, 11টা আছে বুলি ইয়াত 11 লিখা হৈছে, ঠিক আছে। ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15, গতিকে 15 ইয়াত লিখিব লাগিব, 15 সংখ্যাটো লিখিব লাগিব। তোমালোক এইবোৰ গণি গণি কাষৰ যিবোৰ বাকচ আছে সেইবোৰত লিখি দিবা, ঠিক আছে। তাৰপিছত চোৱা ইয়াত কি কৰা হৈছে, তলত দিয়া বস্তুবোৰ 10ৰ থোপত ভাগ কৰি গণনা কৰা আৰু কেইটা আছে খালী বাকচত লিখা। ইয়াত কি কৰিব লাগে চোৱা, কি কৰিব লাগিব, প্ৰথমে 10টা তৰা এইটো থোপ এটা বনাইছে, তাৰপিছত যিকেইটা বাচিছে এইটো যোগ কৰি লিখি দিছে, 10টা যোগ এইটো 10 লিখিছে, তাৰপিছত যোগ কৰি 2 লিখি দিছে, ঠিক আছে। 10টা আৰু 2টা মিলি কিমানটা হৈছে, 12টা হৈছে। ইয়াতো আমি হিচাপ কৰিম 10টা 1 2 3 4 5, ঠিক আছে, 5 6 7 8 9 10, এইখিনিলৈকে কি হৈছে 10টা হৈছে, ঠিক আছে, এইখিনিলৈকে 10টা হৈছে। ইয়াত লিখি দিলোঁ 10 যোগ কিমানটা বাছিল, 1 2 3 লিখি দিলোঁ। তেনেহ'লে 10 আৰু 3 1 10 আৰু 3 কিমান হ'ব, 1 10 3 13। তাৰপিছত চোৱা কি হৈছে, ইয়াত কিমানটা আছে, 1 2 3 4 5 6 7 8 9 10, এইফালে হিচাপ কৰিম 1 2 3 4 5 6 7 8 9 10, ঠিক আছে। এইখিনিলৈকে কি হৈছে তোমাৰ 10টা হৈছে। 10টা হোৱাৰ পিছত আৰু কিমানটা বাচিছে, 1 2 3 4 5 6, 10 যোগ 6, তেনেহ'লে 1 10 আৰু 6 কিমান হ'ব, 1 10 6 16, ঠিক আছে। তাৰপিছত
আৰু ইয়াত তৰা আছে 1 2 3 4 5 6 7 8 9 10 এইখিনিলৈকে 10টা হৈছে ঠিক আছে 10 লিখি দিলোঁ যোগ 1 2 3 4 5 6 7 8 ইয়াত আছে 8টা তেনেহ'লে 1 10 8 18 ঠিক আছে ইয়াত 1 2 3 4 5 6 7 8 9 10 এইখিনিলৈকে 10টা হৈছে 10 লিখিলোঁ যোগ 1 2 3 4 5 6 7 8 9 10 ইয়াতো 10টা আছে 10 আৰু 10 কিমান হ'ব 1 কৰি মানে 20 হ'ব ঠিক আছে ইয়াত আছে কেইটা 1 2 3 4 5 6 7 8 9 10 এইখিনিলৈকে 10টা হৈছে 10 লিখিলোঁ যোগ 1 2 10 লিখাৰ পিছত 2 1 10 2 কিমান হ'ব 1 10 2 12 হ'ব ঠিক আছে তোমালোক ই পঢ়াশালী চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা তেনেহ'লে পিছৰ ভিডিঅ'বোৰ তোমালোক চাবলৈ পাবা ঠিক আছে তলৰ তালিকাখন পূৰ কৰা তলৰ তালিকাখন পূৰ কৰিব লাগে একেবাৰে সহজ ইয়াত কিমান আছে 1 আছে ইয়াত 3 আছে মাজত কি হ'ব 1ৰ পিছত কিমান হয় 2 হ'ব তাৰপিছত 3 তাৰপিছত 4 হ'ব 5 আছে 6 আছে 7 হ'ব 8 হ'ব 9 আছে 9ৰ পিছত কিমান হ'ব 10 10ৰ পিছত কিমান হ'ব 11 11ৰ পিছত 12 ইয়াত কি হ'ব 13 হ'ব ইয়াত কি হ'ব 14 হ'ব 1 10 4 14 তাৰপিছত 1 10 5 15 1 10 6 16 হৈছে তাৰপিছত 1 10 7 17 1 10 8 18 আছে ইয়াত তাৰপিছত কিমান হ'ব 1 10 9 19 19তকৈ 1 বেছি হ'লে কিমান হ'ব 2 10 20 হ'ব ঠিক আছে এতিয়া সংখ্যা ৰেখাত 0ৰ পৰা 20 লৈ বহুৱা ঠিক আছে সংখ্যা ৰেখাত 0ৰ পৰা 20 লৈ বহুৱাই আমি হিচাপ কৰি চাম আগৰ পাঠত সংখ্যা ৰেখাত 0ৰ পৰা 10 লৈ বহুৱা হৈছে এতিয়া আমি 0ৰ পৰা 20 লৈ সংখ্যা ৰেখাত বহুৱাম চোৱা ইয়াত সংখ্যা ৰেখা টানিছে এটা এই ৰেখাডালত কি হৈছে সংখ্যা বহুৱা হৈছে 0 1 2 3 4 5 6 7 8 9 20 লৈকে ঠিক আছে সংখ্যা ৰেখাত সংখ্যাবোৰ সমান সমান দূৰত্বত থাকে সৰু সংখ্যাবোৰ ডাঙৰ সংখ্যাবোৰৰ বাওঁফালে থাকে আৰু ডাঙৰ সংখ্যাবোৰ সৰু সংখ্যাবোৰৰ সোঁফালে থাকে ঠিক আছে যেনেকুৱা 5 ডাঙৰ 4 সৰু 5 4ৰ সোঁফালে আছে কাৰণ ডাঙৰ আৰু 4টো 5তকৈ সৰু গতিকে বাওঁফালে আছে যেনে ধৰা 15 সংখ্যাটো 15 সংখ্যা 16তকৈ সৰু গতিকে সংখ্যা ৰেখাত 15 16ৰ বাওঁফালে এই 16ৰ বাওঁফালে আছে আকৌ 17 সংখ্যাটো 16তকৈ ডাঙৰ গতিকে সংখ্যা ৰেখাত 17 কি আছে 16ৰ সোঁফালে আছে ঠিক আছে এইটো চোৱা 16 বাওঁফালে আছে 15 সোঁফালে আছে কি 17 বুজি পাইছা এতিয়া তলৰ সংখ্যা ৰেখাবোৰত থকা খালী বাকচত কি সংখ্যা বহিব লিখা কি হ'ব একেবাৰে সহজ তোমালোকে লিখিব পাৰিবা 0 আছে ইয়াত তাৰপিছত 1 আছে তাৰপিছত 2 হ'ব 2 লিখি দিবা 3 4 ইয়াত 5 হ'ব তাৰপিছত 6 তাৰপিছত তাতকৈ ডাঙৰ 1 ডাঙৰ হ'লে 7 8 আছে ইয়াত 8তকৈ 1 ডাঙৰ 9 10 10তকৈ 1 ডাঙৰ 11 1 10 1 11 তাৰপিছত 1 10 2 12 তাৰপিছত 1 10 3 3 13 1 10 4 14 তাৰপিছত 1 10 5 15 হৈছে ঠিক আছে ইয়াত কিমান আছে 13 আছে 1 10 3 13 তাৰপিছত কিমান হ'ব 1 10 4 14 1 10 5 15 তাৰপিছত 1 10 6 16 হ'ব 1 10 7 17 তাৰপিছত 18 19 2 10 কিমান হ'ব 20 এতিয়া তোমালোক 0ৰ পৰা 20 লৈ সংখ্যাবোৰৰ বিষয়ে শিকিলা আৰু এই সংখ্যাবোৰৰ কোন ডাঙৰ আৰু সৰু কোন জানিব পাৰিলা এতিয়া তলত দিয়া নিৰ্দেশ অনুসৰি খালী ঠাইবোৰ পূৰ কৰা ঠিক আছে তলৰ সংখ্যাবোৰ আগৰ সংখ্যাবোৰ লিখা আগৰ সংখ্যাবোৰ লিখিব দিছে যেনেকুৱা 14 আছে ইয়াত 15 আছে ঠিক আছে
14ৰ পিছত 15 হয় আৰু 15ৰ আগত তাৰ সৰু সংখ্যাটো হয়। 15 আছে, তাতকৈ সৰু কিমান? 14। ঠিক আছে, আগৰ সংখ্যাটো বাওঁফালৰ সংখ্যাটো বা আগৰ সংখ্যাটো সদায় সৰু সংখ্যা হয়। যেনেকৈ 8 আছে, 8তকৈ 1 সৰু কিমান হ'ব? বাওঁফালে বহিব 7 হ'ব। 10তকৈ 1 সৰু 9 হ'ব। 12তকৈ 1 সৰু 1 10 1 11 হ'ব। ইয়াত আছে 1 10 7 17। ঠিক আছে, এই 7তকৈ 1 কমিলে কিমান হ'ব? 6। গতিকে 1 10 6 16 13 আছে ইয়াত। 1 10 আৰু 3, 3তকৈ 1 কম মানে কিমান? 2। তেনেহ'লে ইয়াত আছে 1 10 3, ইয়াত লিখিবা 1 10 2। একেবাৰে সহজ। তলৰ সংখ্যাবোৰৰ পিছৰ সংখ্যাবোৰ লিখা। ঠিক আছে, পিছৰ সংখ্যা মানে 1 বেছি। 12তকৈ 1 বেছি কিমান? 1 10 2 12, 1 বেছি 1 10 3 13। ইয়াত 2 আছে, ইয়াত 3 আছে। ঠিক আছে, ইয়াত 4 আছে, তেনেহ'লে 4ৰ পিছৰ সংখ্যাটো কিমান হ'ব? 5 হ'ব। 7 আছে, 7তকৈ 1 বেছি কিমান হ'ব? 8। 1 10 5 15, 1 10 5 15। ইয়াতকৈ 15তকৈ 1 বেছি কিমান হ'ব? ইয়াত কিমান আছে? 5 আছে। গতিকে 1 10 6 হ'ব। 5তকৈ 1 ডাঙৰ হ'লে, বেছি হ'লে কিমান হ'ব? 6। 1 10 6 16 আছে, তেনেহ'লে 1 10 7 17 হ'ব। ইয়াত 18 আছে, তেনেহ'লে 1 10 9 19 হ'ব। একেবাৰে সহজ। ঠিক আছে, চোৱা ইয়াত কি হৈছে, মাজৰ সংখ্যাটো লিখিব দিছে তোমালোকক। মাজৰ সংখ্যাটো লিখিব দিছে, তলৰ সংখ্যাবোৰৰ মাজৰ সংখ্যাবোৰ লিখা। ঠিক আছে, মাজৰ সংখ্যাবোৰ লিখিব লাগে। এতিয়া 0 আছে, 1 আছে, 2 আছে। 0 আৰু 1 ইয়াৰ মাজত কিমান হ'ব? সংখ্যা ৰেখা দেখিলে আমি সহজে বুজিব পাৰিম যে ইয়াত 1 হ'ব। সংখ্যা ৰেখা চোৱা, সংখ্যা ৰেখাডাল চোৱা। সংখ্যা ৰেখাত কি আছে? 2 আৰু 0, ইয়াৰ মাজত কিমান আছে? 1 আছে। ঠিক সেইদৰে ইয়াত কি হ'ব? 0 আৰু 2 ইয়াৰ মাজত 1 হ'ব। 7 আৰু 9, 7 9 কি হ'ব ইয়াৰ মাজত? 7তকৈ 1 বেছি আৰু 9তকৈ 1 কম কিমান? 8। 9তকৈ 1 বেছি আৰু 11তকৈ 1 কম কিমান হ'ব? 10। 13তকৈ 1 বেছি, 15তকৈ 1 কম কিমান হ'ব? 1 10 4 14। 17তকৈ 1 বেছি আৰু 19তকৈ 1 কম কিমান হ'ব? 1 10 8 18 হ'ব। 14তকৈ 1 বেছি আৰু 16তকৈ 1 কম কিমান হ'ব? 1 10 5 15 হ'ব। ঠিক আছে, তলৰ সংখ্যাবোৰৰ আগৰ আৰু পিছৰ সংখ্যাবোৰ লিখা। আগৰ আৰু পিছৰ সংখ্যা লিখিব দিছে। ইয়াত কি আছে? 5। 5তকৈ 1 কম কিমান হয়? 4। 5তকৈ 1 বেছি 6। ঠিক আছে, ঠিক তেনেদৰে 19 আছে। 19তকৈ 1 কম কিমান হ'ব? 18। 1 10 8 18 আৰু 19তকৈ 1 বেছি মানে কিমান হ'ব? 2 10 20। 17তকৈ 1 কম হ'লে কিমান হ'ব? 1 10 6 16 আৰু 17তকৈ 1 ডাঙৰ হ'লে কি হ'ব? 1 10 8 18। 6 আছে ইয়াত। 6তকৈ 1 কম হ'লে কিমান হ'ব? 5 হ'ব আৰু 6তকৈ 1 বেছি হ'লে কিমান হ'ব? 7 হ'ব। ইয়াত দিয়া আছে 1। 1তকৈ সৰু, 1তকৈ 1 কম কি হ'ব? 0 হৈ যাব। আৰু 1তকৈ 1 বেছি হ'লে 2 হ'ব। ঠিক তেনেদৰে 12 আছে। 1 10 2 12। 1 10 2 12তকৈ 1 কমিলে কিমান হ'ব? 1 10 1 11। আৰু যদি 1 বাঢ়ি যায় তেনেহ'লে 1 10 3 13 হ'ব। ঠিক আছে,
সংখ্যা ৰেখাৰ সহায়ত কোনো এটা সংখ্যা আন এটা সংখ্যাতকৈ কিমান ডাঙৰ এইটো নিৰ্ণয় কৰিব লাগে। এতিয়া ধৰা 11 8তকৈ কিমান ডাঙৰ উলিয়াব লাগে। 11 8তকৈ কিমান ডাঙৰ এইটো উলিয়াব লাগে। তাৰ বাবে তলৰ সংখ্যা ৰেখাডাল মন কৰা। এই যে ইয়াত যে যিটো সংখ্যা ৰেখা আছে এইটো মন কৰা। ইয়াত কি আছে? সংখ্যা ৰেখাডালত 11 8ৰ পৰা 3 ঘৰ সোঁফালে আছে। গতিকে 11 8তকৈ 3 ডাঙৰ বা 11 8তকৈ 3 বেছি। ইয়াত 8 আছে। 8ৰ পিছত চোৱা কিমানটা ঘৰ গৈছে। 1 ঘৰ গ'লে 9 হৈছে, আৰু এটা ঘৰ গ'লে 10 হৈছে, আৰু এটা ঘৰ গ'লে 11 হৈছে। তেনেহ'লে কেইবাৰ গৈছে? এবাৰ, দুবাৰ, তিনিবাৰ। তেনেহ'লে 8তকৈ 3 বেছি হ'লে 11 হয়। মানে 11 সংখ্যাটো 8তকৈ 3 বেছি। ঠিক আছে? আকৌ ধৰা 10 16তকৈ কিমান সৰু বা কম উলিয়াব লাগে। ঠিক আছে? এই 10 সংখ্যাটো 16তকৈ কিমান কম এইটো উলিয়াব লাগে সংখ্যা ৰেখাত। তেনেহ'লে এইফালে বাওঁফালে জপিয়াব লাগিব। এইটো আছে 16। 1 কমিলে কিমান হ'ব? 15, আৰু 1 কমিলে 14, আৰু এটা ঘৰ বাওঁফালে আহিলে 13, আৰু এটা ঘৰ বাওঁফালে আহিলে 12, আৰু 1 কমিলে 11, আৰু 1 কমিলে 10। ঠিক আছে? 10লৈকে আহোঁতে কেইঘৰ আহিব লাগে? 1 2 3 4 5 6। 6 ঘৰ বাওঁফালে আহিব লাগে। সংখ্যা ৰেখাত 10 16ৰ পৰা 6 ঘৰ বাওঁফালে আছে। গতিকে এই 10 16তকৈ 6 সৰু বা কম। বুজা পাইছা? এতিয়া তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াচোন। তলত যিবোৰ প্ৰশ্ন আছে কি আছে যে ক 8 4তকৈ কিমান ডাঙৰ? 8 4তকৈ কিমান ডাঙৰ? কেনেকৈ হিচাপ কৰিবা? সংখ্যা ৰেখাডাল চোৱাচোন। ইয়াত কিমান আছে? 8, এইটো আছে 8। ঠিক আছে? এই 4তকৈ কিমান ডাঙৰ? তেনেহ'লে তোমালোক সোঁফালে যাবা। কিমান ডাঙৰ? 1 ঘৰ গ'লে 1 বেছি হ'লে 5, আৰু 1 বেছি হ'লে 6, আৰু 1 বেছি হ'লে 7, আৰু 1 বেছি হ'লে 8। তেনেহ'লে কেইবাৰ যোৱা হৈছে? 1 2 3 4, 4বাৰ। গতিকে 8 4তকৈ কিমান ডাঙৰ? 4 ডাঙৰ। ঠিক আছে? 11 15তকৈ কিমান সৰু? 11 15তকৈ কিমান সৰু? এইটো চোৱা। 11 আছে ইয়াত। 15তকৈ কিমান সৰু? এইটো 15। 15তকৈ 15ৰ পৰা বাওঁফালে আহিবা। 1 কমিলে 14, আৰু 1 কমিলে 13, আৰু কমিলে 12, আৰু 1 কমিলে 11। তেনেহ'লে 1 2 3 4। এইটো কিমান হ'ব? 15তকৈ 11 কিমান সৰু? 4 সৰু। বুজি পাইছা? 10 14তকৈ কিমান কম? 10 14তকৈ কিমান কম? ইয়াত চোৱাচোন 10 আছে, ইয়াত 14 আছে। 14তকৈ কিমান কম হ'ব 10? এবাৰ আহিলে 13, আৰু এবাৰ আহিলে 12, আৰু এবাৰ আহিলে, আৰু এবাৰ মানে বাওঁফালে আহিলে 11, আৰু এবাৰ বাওঁফালে আহিলে 10। মানে 1 1 কৰি কমি যাব। 1 কমিলে 14ৰ পৰা 1 কমিলে, 14ৰ পৰা 1 কমিলে কিমান হ'ব? 13। 13ৰ পৰা আৰু 1 কমিলে 12, 12ৰ পৰা আৰু 1 কমিলে 11, 11ৰ পৰা আৰু 1 কমিলে কিমান হ'ব? 10। তেনেহ'লে 14তকৈ 10 কিমান সৰু? 4। আকৌ 4। 17 12তকৈ কিমান বেছি? চোৱা, ইয়াত এটা বুদ্ধি খটুৱালে তোমালোক সোনকালে উলিয়াব পাৰিবা। সংখ্যা ৰেখাডাল মনতে ভাবি ল'বা তোমালোক যে 17 12তকৈ কিমান বেছি। এতিয়া 12 মনে মনে ভাবি লোৱা। সংখ্যা ৰেখাত 12 তুমি 12 নম্বৰ স্থানত আছা, 12 সংখ্যাটোত আছা। এতিয়া 12ৰ পৰা 17লৈকে গণি যাবা। ঠিক আছে? 12ৰ পৰা 17লৈকে গণি যাবা। এনেকৈ আঙুলিত গণি যাবা। ঠিক আছে? যে 12, তাৰপিছত
13, 14, 15, 16, 17। ওই 17 লৈ আহোঁতে কিমান হ'ল? 1 2 3 4 5। ঠিক আছে, তেনেহ'লে 12তকৈ 17 কিমান বেছি? 5 বেছি। 13তকৈ 20 13তকৈ কিমান ডাঙৰ? 13ৰ পৰা হিচাপ কৰি যোৱা। 13, 14, 15, 16, 17, 18, 19, 20 বা 8 টানি লোৱা, যে 13ৰ পৰা 8 টানি যাবা। 13 মনে মনে ভাবি লোৱা, 13 তাৰপিছত 14, 15, 16, 17, 18, 19, 20 20লৈকে। ঠিক আছে, এতিয়া কেইডাল আঁচ হ'ল? 1 2 3 4 5 6 7। তাৰমানে 13 20 13তকৈ 7 বেছি। বুজি পাইছা? ঠিক আছে, এতিয়া তলৰ সংখ্যাবোৰ মন কৰা। সংখ্যা ৰেখা আছে এটা। সংখ্যা ৰেখাডালত 0ৰ পৰা 2 ঘৰৰ মূৰে মূৰে আগলৈ জঁপিয়াই পোৱা সংখ্যাবোৰ হ'ল 2 ঘৰ জঁপিয়াইছে। ঠিক আছে, ইয়াত আমি এঘৰ এঘৰকৈ জঁপিয়াইছিলোঁ ইয়াৰ আগত। ইয়াত এইবাৰ কি হৈছে? 2 ঘৰকৈ জঁপিওৱা হৈছে। 0ৰ পৰা ডাইৰেক্ট 2 লৈ, 2ৰ পৰা 3 বাদ দি 4 লৈ, 4ৰ পৰা 5 বাদ দি 6 লৈ, 6ৰ পৰা 8 লৈ, 8ৰ পৰা 10 লৈ, 10ৰ পৰা 12, 12ৰ পৰা 14, 14ৰ পৰা 16, 16ৰ পৰা 18, 18ৰ পৰা 20। ঠিক আছে, তেনেহ'লে কেনেকুৱা সংখ্যা পাম? 0 2 4 6 8 10 12 14 16 18 20। ঠিক আছে, এইবাৰ 1ৰ পৰা 3 ঘৰৰ মূৰে মূৰে আগলৈ জঁপিয়াই পোৱা সংখ্যাবোৰ কি হ'ব? 1, তাৰপিছত 3 ঘৰ জঁপিয়াবা একেলগে, তেনেহ'লে কিমান হ'ব? 4, আকৌ 5 6 7, 3বাৰ 3 ঘৰ, এই 5 6 7, 7লৈ জঁপিয়াবা, তেনেহ'লে 4 পিছত 7, 7ৰ পিছত আকৌ 8 9 10, 10লৈ জঁপিয়াম, তাৰপিছত 13, তাৰপিছত 16, তাৰপিছত 19 লৈ একেবাৰে ডাইৰেক্ট। ঠিক আছে, তেনেহ'লে কি সংখ্যাবোৰ পাম আমি? 1 4 7 10 13 16 19। এইবাৰ 20ৰ পৰা 2 ঘৰৰ মূৰে মূৰে পিছলৈ জঁপিয়াই পোৱা সংখ্যাবোৰ হ'ব কি হ'ব? পিছলৈ জঁপিয়াইছে। ইতিমধ্যে আমি আগলৈ জঁপিয়াইছিলোঁ, 1ৰ পৰা 2 লৈ, 2ৰ পৰা 3 লৈ, এনেকুৱা, বা 1ৰ পৰা 3 লৈ, 3ৰ পৰা 5লৈ, এনেকৈ 2 ঘৰ মূৰে মূৰে। এতিয়া চোৱা কি হ'ব? 20ৰ পৰা আমি যদি পিছফালে বাওঁফালে বা কমৰ ফালে জঁপিয়াও, তেনেহ'লে কি সংখ্যা পাওঁ? 20, 2 ঘৰ বাওঁফালে জঁপিয়ালে 18, 18ৰ পৰা 2 ঘৰ বাওঁফালে জঁপিয়ালে 16, তেনেহ'লে 16তকৈ আকৌ 2 কমিলে কিমান হ'ব? 14, 14তকৈ 2 কমি গ'লে 12, 12তকৈ 2 কমাই 10লৈ জঁপিয়াম আমি, 10ৰ পৰা আকৌ 2 ঘৰ বাওঁফালে জঁপিয়ালে 8, 8ৰ পৰা বাওঁফালে জঁপিয়ালে 6, এনেকৈ আমি 0লৈ যাম। তেনেহ'লে কি পাম? আমি সংখ্যাবোৰ পাম 20, 18, 16, 14, 12, 10, 8, 6, 4, 2, 0। ঠিক আছে, এইবাৰ 19ৰ পৰা 3 ঘৰৰ মূৰে মূৰে পিছলৈ জঁপিয়াই পোৱা সংখ্যাবোৰ হ'ল 19ৰ পৰা যদি আমি কি কৰোঁ? এই সংখ্যা ৰেখাডাল চাবা তোমালোক ভালদৰে। ঠিক আছে, ইয়াত 3 ঘৰৰ মূৰে মূৰে যদি আমি পিছলৈ জঁপিয়াওঁ কি পাম? 19ৰ পৰা বাওঁফালে যদি আমি কমৰ ফালে, ঠিক আছে, আমি জঁপিয়াওঁ 3 ঘৰ, যেনেকুৱা 19ৰ পৰা 18, 17, 16, এই 16লৈকে জঁপিয়াওঁ, তেনেহ'লে কি পাম? 19ৰ পৰা ডাইৰেক্ট 16, 16ৰ পৰা 13, 13ৰ পৰা 14, ঠিক এনেদৰে এইটো লিখা আছে 19, 16, 13, 10, 7, 4, 1। এনেদৰে সংখ্যা ৰেখাত আগলৈ বা পিছলৈ জঁপিয়াই তলৰ সংখ্যাৰ শাৰীবোৰ পোৱা গৈছে। ঠিক আছে, প্ৰতিটো শাৰীৰ শেষত থকা খালী বাকচত কি সংখ্যা বহিব? ঠিক আছে,
ইয়াত চোৱা কেইটামান উদাহৰণ দিছে, খালী বাকচ দিছে। এই খালী বাকচবোৰ আমি ভৰাম। 17 দিয়া আছে, তাৰপিছত 15, তাৰপিছত 13। 17ৰ পৰা 15 হ'বলৈ কেই ঘৰ পিছফালে জঁপিয়াব লাগিব? 2 ঘৰ। 17, 16, 15, ঠিক আছে। 16, 15 2 ঘৰ জঁপিয়াইছে। আকৌ 2 ঘৰ পিছফালে জঁপিয়াই 13, আকৌ 2 ঘৰ পিছফালে জঁপিয়াই কিমান পাম? 13ৰ পিছত 11, 12, 11, 11 পাম আমি ইয়াত। 11, 11ৰ পৰা আকৌ পিছফালে 2 ঘৰ জঁপিয়ালে 10 বাদ দি 9 পাম, ঠিক আছে। ইয়াত আছে কিমান? 10, 10ৰ পৰা 12 হৈছে, তেনেহ'লে আমি আগলৈ জঁপিয়াইছোঁ। 10, 11 বাদ দি 12, 13 বাদ দি 14, 15 বাদ দি 16 পাম। 16, তাৰপিছত 17 বাদ দি 18 পাম। 2 ঘৰকৈ জঁপিয়াই যাম, ঠিক আছে। আকৌ চোৱা ইয়াত 5, 8, 11 3 ঘৰকৈ ইয়াত জঁপিয়াই যোৱা হৈছে। 5, 6, 7, 8, তাৰপিছত 8ৰ পিছত 9, 10, 11, 11ৰ পিছত কিমান হ'ব তেনেহ'লে? 12, 13, 14 হ'ব। 14ৰ পিছত 15, 16, 17 হ'ব। বুজি পাইছা? আকৌ তলত চোৱা কি আছে ইয়াত, যে 17 আছে, 14 আছে, 11 আছে। 3 ঘৰকৈ পিছফালে জঁপিয়াই গৈছে। 17, 17ৰ 1 কমিলে কিমান? 16, আৰু 1 কমিলে 15, আৰু 1 কমিলে 14, 3 কমাই দিছে, তেনেহ'লে 14 হৈছে। চোৱা আকৌ 3 কমাই বা 3 ঘৰ পিছফালে পিছুৱাই গ'লে, জঁপিয়াই গ'লে 11 পোৱা হৈছে। আকৌ পিছফালে 11ৰ পৰা যদি জঁপিয়াই যোৱা কিমান হ'ব? 10, 9, 8 পাম আমি। আকৌ যদি আমি তলফালে বা পিছফালে জঁপিয়াই যাওঁ কিমান পাম? 5 পাম, ঠিক আছে। এতিয়া অনুশীলনী দিয়া আছে ইয়াত, যে 11ৰ পৰা 20লৈ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা। 11ৰ পৰা 20লৈ সংখ্যাবোৰ ডাঙৰৰ পৰা সৰুলৈ সজোৱা। ইতিমধ্যে যিটো আমি সজোৱা আমি দেখিছোঁ, এইফালে আমি পাইছিলোঁ কেনেকৈ সজাইছে, এইটো চোৱা। 10ৰ পৰা 20লৈ সৰুৰ পৰা ডাঙৰলৈ সজোৱা হৈছে। সৰু 10, তাৰপিছত তাতকৈ ডাঙৰ 11, তাতকৈ ডাঙৰ 12, এনেকৈ ডাঙৰ 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 পিনে গৈছে 20লৈ সজাইছে। আকৌ 20ৰ পৰা 20ৰ পৰা 20ৰ পৰা 19, 19, 18, 17, এইটো ডাঙৰৰ পৰা সৰুলৈ সজাই গৈছে। এইটো তোমালোক সজাই ল'বা, নিজে বহীত লিখি ল'বা, ঠিক আছে। তলৰ খালী বাকচবোৰ পূৰ কৰা। খালী বাকচবোৰ পূৰ কৰিবলৈ দিছে যে 13তকৈ 1 বেছি। 13তকৈ 1 বেছি কিমান হ'ব? 13তকৈ 1 বেছি কিমান হ'ব? 13তকৈ 1 বেছি হ'লে 14 হ'ব। 16তকৈ 1 বেছি হ'লে কিমান হ'ব? 17 হ'ব। 19তকৈ 1 বেছি হ'লে কিমান হ'ব? 2, 10, 20। 14তকৈ 1 কম, 1 কম। 14তকৈ 1 কমি যাব, বাওঁফালে জঁপিয়াব লাগিব, 1 কমি যাব, তেনেহ'লে 13 হ'ব। 16তকৈ 1 কম, কমি যাব, সংখ্যা ৰেখাত যদি বাওঁফালে যোৱা, 16তকৈ বাওঁফালে, 16ৰ বাওঁফালে কি আছে? 15 আছে। 1, 2, 5, 15। 18তকৈ 1 কম কিমান হ'ব? 18তকৈ 1 কম হ'লে 17 হ'ব, ঠিক আছে। বুজি পাইছা? এতিয়া চোৱাচোন, কোন ডাঙৰ কোন সৰু, এইটো ডাঙৰ চিন আৰু সৰু চিনেৰে খালী ঠাই পূৰ কৰা। ডাঙৰ আৰু সৰু চিন, এইটো হৈছে ডাঙৰ চিন, মানে বাওঁফালে চোৱা হা মিলি আছে, ডাঙৰ কৈ আছে হা, এইফালে ডাঙৰ আছে, এইফালে কিন্তু সৰু আছে, ঠিক আছে। তেনেহ'লে এইফালে চাম আমি বাওঁফালে, যে বাওঁফালে কি ডাঙৰ নে সৰু? তেনেহ'লে এইটো ডাঙৰ চিন, আৰু এইটোৰ বাওঁফালে সৰু, তেনেহ'লে এইটো সৰুৰ চিন, ঠিক আছে। 11 আছে, 10 আছে। 10 ডাঙৰ নে 11 ডাঙৰ? 11 10তকৈ ডাঙৰ নে সৰু? ডাঙৰ। 11 10তকৈ ডাঙৰ, গতিকে ডাঙৰ চিনটো দিব লাগিব ইয়াত, যে ডাঙৰ চিন। এইটো মানে যিটো সংখ্যা ডাঙৰ, সেইফালে এই চিনটোৱে হা মিলি থাকে।
হা মুখখন খোল খাই থাকে আৰু যিটো সৰু সেইপিনে এই চিনটোৱে মুখটো বন্ধ কৰি থাকে হা এইটো বুজিলেই হ'ল আৰু 12 আছে 13 আছে ডাঙৰ কোনটো মানে 12 13তকৈ ডাঙৰ নে সৰু সৰু তেনেহ'লে এইফালে মুখখন বন্ধ কৰি থাকিব 15 16তকৈ ডাঙৰ নে সৰু সৰু এইফালে মুখখন বন্ধ কৰি থাকিব 17 16তকৈ ডাঙৰ নে সৰু 17 16তকৈ ডাঙৰ গতিকে মুখখন খোল খাই থাকিব এইফালে 19 20তকৈ সৰু নে ডাঙৰ সৰু মুখখন এইফালে বন্ধ কৰি থাকিব 19ৰ ফালে 13 14তকৈ ডাঙৰ নে সৰু সৰু তেনেহ'লে সৰু চিনটো দিব লাগিব মানে এইফালে মুখখন বন্ধ 14ৰ ফালে মুখখন খোল খাই আছে 13ৰ ফালে মুখখন বন্ধ হৈ আছে ঠিক আছে তলত দেখুওৱা ধৰণে খালী ঠাই পূৰ কৰা 1.1 কিমান হয় ইয়াত সংখ্যাটো লিখিছে বানান কৰি দিয়া আছে আখৰেৰে লিখা আছে হেতু চাই চাই আমি কি কৰিব লাগিব সংখ্যাৰে লিখিব লাগিব ঠিক আছে তেনেহলে 1.1 11 এনেকৈ লিখে 1.3 মানে 1 আৰু 3 কিমান হ'ব 1.3 13 1.6 1.6 এনেকৈ লিখিবা 16 1.4 1.4 তাৰপিছত কি লিখিবা 1 কেনেকৈ লিখিবা 1 আৰু 0 1 হৈ গ'ল প্ৰশ্ন 6 তলৰ বাকচবোৰত দিয়া বস্তুবোৰ গণনা কৰি পোৱা সংখ্যাটো কাষৰ খালী বাকচত লিখা ইয়াত গণনা কৰিব লাগিব গণনা কৰি ইয়াত লিখিব লাগিব গণনা কৰা 1 2 3 4 5 6 7 8 9 10 11 12 কিমান হ'ব 1 2 12 হ'ব ঠিক আছে তাৰ পিছৰ পৃষ্ঠাত কি আছে ইয়াত পেন্সিলৰ ছবি দিয়া আছে গণনা কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 কিমানটা হ'ব ইয়াত 18 1 8 ঠিক আছে ঘড়ীৰ ছবি দিয়া আছে ঘড়ীবোৰ হিচাপ কৰা 1 2 3 4 5 6 7 8 9 10 11 12 13 কিমান হ'ব 1 2 3 13 চশমাৰ ছবি দিয়া আছে 1 2 3 4 5 6 7 8 9 10 11 1 2 1 11 হ'ব ইয়াত উৰাজাহাজৰ ছবি দিয়া আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 17টা উৰাজাহাজ আছে ইয়াত ঠিক আছে তলৰ ইয়াত চোৱা তলৰ সংখ্যা ৰেখাবোৰত থকা খালী বাকচত কি সংখ্যা বহিব লিখা কি সংখ্যা বহিব ইয়াত সংখ্যা ৰেখা দিছে ইয়াত আছে 0 তাৰপিছত 1 তাৰপিছত খালী বাকচ তাৰপিছত 3 তাৰপিছত দুটা খালী বাকচ একেবাৰে সহজ তোমালোকে এইবোৰ জানা 1 0ৰ পিছত 1 1তকৈ 1 বেছি হ'ব 2 2তকৈ 1 বেছি 3 3তকৈ 1 বেছি 4 4তকৈ 1 বেছি 5 ঠিক আছে ইয়াত খালী ঠাই দিছে খালী বাকচ ইয়াত দিছে 7 ইয়াত দিছে 8 তেনেহ'লে 7তকৈ 1 কমিলে কিমান হ'ব 1 কম কিমান 6 ঠিক আছে ইয়াত 8 আছে 8তকৈ 1 বেছি কিমান 9 9তকৈ 1 বেছি 10 10তকৈ 1 বেছি 11 একেবাৰে সহজ 12 12ৰ পিছত কিমান হ'ব 12ৰ পিছত বা 12তকৈ 1 বেছি হ'লে কিমান হ'ব 13 13তকৈ 1 বেছি কিমান হ'ব 14 14তকৈ 1 বেছি 15 15তকৈ 1 বেছি 16 16তকৈ 1 বেছি 17 ঠিক আছে ইয়াত 15 আছে 15তকৈ 1 বেছি 16
16তকৈ 1 বেছি 17, 17তকৈ 1 বেছি 18, 18তকৈ 1 বেছি 19, 19তকৈ 1 বেছি 2-20। ঠিক আছে, সহজ একেবাৰে। ইয়াত চোৱা, তলৰ সংখ্যাবোৰৰ আগৰ সংখ্যাবোৰ লিখা। ইয়াত যিটো সংখ্যা দিয়া আছে তাৰ আগৰ সংখ্যাটো বা সেই সংখ্যাটোতকৈ এক কম সংখ্যাটো লিখিব লাগে। যেনেকুৱা 6 আছে, 6ৰ আগৰ সংখ্যাটো কি হ'ব, বা 6তকৈ 1 কম হ'লে কিমান হ'ব, 5। ইয়াত আছে 8, 8ৰ আগৰ সংখ্যাটো 7। 11 আছে, 11তকৈ 1 কম বা 11ৰ আগৰ সংখ্যাটো কিমান হ'ব, 10। 13 আছে, 1 10 3 13, তেনেহ'লে কিমান হ'ব, 1 কম, ইয়াৰ আগৰটো 1 10 2 12। 18 আছে, তেনেহ'লে ইয়াৰ আগৰটো কিমান, 18ৰ আগৰটো 1 10 7 17। ইয়াত আছে 20 বা 20, ইয়াৰ আগৰ সংখ্যাটো 1 10 9 19। ঠিক আছে, তলৰ সংখ্যাবোৰৰ পিছৰ সংখ্যাবোৰ লিখা। পিছৰ সংখ্যাটো লিখিব লাগে। 10 আছে, 10ৰ পিছত কিমান হ'ব, বা 10তকৈ 1 বেছি হ'লে কিমান হ'ব, 11, 1 10 11। 7 আছে, 7তকৈ 1 বেছি কিমান হ'ব, 8। 1 আছে, 1তকৈ 1 বেছি 2। 13 আছে, 13তকৈ 1 বেছি 1 10 4 14। 17, 1 10 7 17 আছে, 17তকৈ 1 বেছি হ'লে কিমান হ'ব, 1 10 8 18। 19 আছে, ইয়াত 19তকৈ 1 বেছি হ'লে কিমান হ'ব, 2 10 20। ঠিক আছে, ইয়াত কি দিছে, 10 নম্বৰত প্ৰশ্ন 10 যে তলৰ সংখ্যাবোৰৰ মাজৰ সংখ্যাবোৰ লিখা। মাজৰ সংখ্যাবোৰ লিখা। তোমালোকৰ কিতাপৰ লগত কিন্তু হুবহু নিমিলিবও পাৰে দেই। তোমালোক সেইবোৰ নিজে বুজি শুনি এইবোৰ চাই মেলি মিলাই ল'বা। ঠিক আছে, বুজি লৈ তোমাৰ কিতাপত কেনেদৰে আছে সেইবোৰ লিখিবা। অ'কে, আৰু পঢ়াশালী চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ইয়াত কি আছে, 3 আৰু ইয়াত আছে 5। 3 আৰু 5ৰ মাজত কিমান হ'ব, 3তকৈ 1 বেছি আৰু 5তকৈ 1 সৰু, কিমান হ'ব, 4। ইয়াত আছে 9, এফালে আছে 11, তেনেহ'লে 11তকৈ 1 কম আৰু 9তকৈ 1 বেছি, কিমান হ'ব, 10। 16 আৰু 18 আছে, 18তকৈ 1 কম বা 16তকৈ 1 বেছি, সংখ্যাটো কিমান হ'ব, 16ৰ পিছত আৰু 18ৰ আগত কিমান হ'ব, 1 10 7 17। 18 আৰু 20ৰ মাজত কিমান হ'ব, 1 10 9 19। 10 আৰু 12ৰ মাজত কিমান হ'ব, 1 10 1 11। 5 আৰু 7ৰ মাজত কিমান হ'ব, 6। ঠিক আছে, বুজি পাইছা। ইয়াত কি কৈছে, তলৰ সংখ্যাবোৰৰ আগৰ আৰু পিছৰ সংখ্যাবোৰ লিখা। আগৰ আৰু পিছৰ সংখ্যাবোৰ লিখিব লাগে। ঠিক আছে, ইয়াত আছে 8 আছে, তেনেহ'লে 8ৰ আগৰ সংখ্যাটো কিমান হ'ব আৰু 8ৰ পিছৰ সংখ্যাটো কিমান হ'ব। 8ৰ বাওঁফালে কি হ'ব, 8ৰ সোঁফালে কি হ'ব, আৰু 8তকৈ 1 কমিলে কিমান হ'ব, বা 8তকৈ 1 বাঢ়িলে কিমান হ'ব। ঠিক আছে, 1 কমিলে বা 8ৰ বাওঁফালে কিমান হ'ব, 7 হ'ব। আৰু 8তকৈ 1 যদি বেছি হয় বা 8ৰ সোঁফালে কিমান বহিব, 9 বহিব। ইয়াত আছে 10, 10তকৈ 1 কম কিমান হ'ব, 9। 10তকৈ 1 বেছি 11। 13 আছে, 13ৰ বাওঁফালে কিমান হ'ব, 12। 13ৰ সোঁফালে 14। 16, 16ৰ বাওঁফালে 15। 16ৰ সোঁফালে 17। ইয়াত আছে 18, 18তকৈ 1 কম 17। 18তকৈ 1 বেছি 19। ইয়াত আছে 2, 2ৰ আগত কিমান হ'ব, 1 হ'ব। 2ৰ পিছত 3 হ'ব। প্ৰশ্ন নং 12, কাষৰ চিত্ৰটোত কিমানটা তিনিকোণীয়া আছে লিখা। ঠিক আছে, এই কাষৰ চিত্ৰটোত কিমানটা তিনিকোণীয়া আছে লিখিব লাগে এই বাকচটোত। ঠিক আছে, গণিব লাগিব। প্ৰথমতে আমি কি কৰিব লাগিব, যে ইয়াত তিনিকোণীয়া মানে যাৰ 3টা কোণ আছে। বুজি পাইছা, এটা কোণ, দুটা কোণ, তিনিটা কোণ, এনেকুৱা এটা কোণ, দুটা কোণ, তিনিটা কোণ,
এটা দুটা তিনিটা কোণ, এটা দুটা তিনিটা কোণ, এনেকুৱা কোণ থকা বা চুক থকা বোৰকৈ তিনিকোণীয়া বোলে। ঠিক আছে, ইয়াৰ ভিতৰত এই ছবিটোৰ ভিতৰত চিত্ৰটোত কিমানটা তিনিকোণীয়া আছে এইটো হিচাপ কৰি লিখিব লাগে। ঠিক আছে, এটা তিনিকোণীয়া, এইটো এটা তিনিকোণীয়া, এইটো এটা তিনিকোণীয়া, এইটো এটা তিনিকোণীয়া, এইটো এটা তিনিকোণীয়া, 1 2 3 4 চাৰিটা তিনিকোণীয়া ভিতৰত আছে আৰু বাহিৰে বাহিৰে এইটো ডাঙৰ যিটো সেইটো এটা তিনিকোণীয়া। তেনেহ'লে মুঠতে কিমানটা হ'ল? 5টা তিনিকোণীয়া ইয়াত দেখা গৈছে। ঠিক আছে, ইয়াৰ পিছত চোৱা, ইয়াত চাৰিকোণীয়া কেইটা আছে সেইটো গুণি হিচাপ কৰি এই কাষৰ বাকচটোত লিখিব লাগে। চাৰিকোণীয়া আছে কিমান? এটা নম্বৰ দি যাওঁ, 1 2 3 4 5 6 7 8 9, 9টা চাৰিকোণীয়া ভিতৰে ভিতৰে আছে আৰু বাহিৰত এইটো ডাঙৰটো এটা চাৰিকোণীয়া, এইটো চাৰিকোণীয়া মিলি মুঠতে 10টা চাৰিকোণীয়া আছে। ঠিক আছে, প্ৰশ্ন 14, সংখ্যা ৰেখাৰ সহায়ত তলৰ উত্তৰবোৰ দিয়া। সংখ্যা ৰেখাৰ সহায়ত তলৰ উত্তৰবোৰ দিয়া। 9 3তকৈ কিমান ডাঙৰ? 9 3তকৈ কিমান ডাঙৰ? এইটো 9 3তকৈ কিমান ডাঙৰ? তোমালোক মনে মনে মনতে সংখ্যা ৰেখাডাল ভাবাচোন। 9 3তকৈ কিমান ডাঙৰ? তোমালোক ইয়াত এটা বুদ্ধি খটুৱাব পাৰা, কি কৰিব পাৰা, যে 3ৰ পৰা হিচাপ কৰি যাবা 9 লৈকে, তেনেহ'লে 9 3তকৈ কিমান ডাঙৰ সেইটো উলিয়াই পৰিব। ঠিক আছে, 3ৰ পৰা হিচাপ, 3ৰ পিছৰ পৰা হিচাপ কৰি যোৱা। ঠিক আছে, যেনেকুৱা তোমাৰ হাতত 3 আছে, এতিয়া তুমি হিচাপ কৰিবা 3, তাৰপিছত হিচাপ কৰি ইয়াত 8টা নিদিবা, 3 তাৰপিছত 4 5 6 7 8 9, এই 9 লৈকে 8টা নিদিবা। ঠিক আছে, এতিয়া আঁচ কেইডাল মানে হিচাপ কৰাচোন, 1 2 3 4 5 6, এই 6 সংখ্যাটোই ইয়াত বহাই দিবা। তাৰ মানে হৈছে কি 9 সংখ্যাটো 3তকৈ 6 ডাঙৰ। বুজি পাইছা? এতিয়া 16 20তকৈ কিমান সৰু? 16 20তকৈ কিমান সৰু? এইটো সৰু সংখ্যাটোৰ পৰা আৰম্ভ কৰিবা, বা সেইফালৰ পৰাও 20ৰ পৰা সৰুলৈকেও হিচাপ কৰিলেও তোমালোক পাবা। 20তকৈ কিমান সৰু? 20তকৈ কিমান সৰু ন? 20ৰ পৰা আৰম্ভ কৰাচোন, এই 20, এটা 8টা নিলা, তাৰপিছত 19 18 17, এই 17লৈকে 8টা নিবা, তাৰপিছত 16 আহি যাব। ঠিক আছে, তেনেহ'লে কেইটা 8টা নিলা? 4টা। তেনেহ'লে ইয়াতে 4 বহাই দিবা, তাৰমানে 16 20তকৈ কিমান সৰু? 4। তাৰপিছত 14 9তকৈ কিমান বেছি? 14 9তকৈ কিমান বেছি? এইফালে 14ৰ পৰা কম, মানে 1 কমাই তোমালোক 8টা নিব পাৰা, নহ'লে কি কৰিবা 9ৰ পৰা ষ্টাৰ্ট কৰিবা। ঠিক আছে, 9তকৈ কিমান বেছি? 9তকৈ কিমান বেছি? 9ৰ পিছৰ পৰা ষ্টাৰ্ট কৰি দিবা, মানে হিচাপ কৰা, 8টা ষ্টাৰ্ট কৰি দিবা। চোৱা, 9, তাৰপিছত 10 11 12 13 14লৈকে। ঠিক আছে, 14 হিচাপ কৰা, কেইডাল আঁচ? 1 2 3 4 5, তেনেহ'লে 9 14 9তকৈ কিমান বেছি? 5 বেছি। ঠিক আছে, ঠিক তেনেদৰে 10 17তকৈ কিমান কম? 17তকৈ কিমান কম? 10ৰ পৰা ষ্টাৰ্ট কৰাচোন, 10ৰ পিছৰ পৰা ষ্টাৰ্ট কৰিবা। 10 11 12 13 14 15 16 17লৈকে, 17 হিচাপ কৰা। এতিয়া আঁচ কেইডাল? 1 2 3 4 5 6 7, তেনেহ'লে লিখি দিবা 7, তাৰমানে 10 17তকৈ 7 কম। তাৰপিছত 12 7তকৈ কিমান বেছি? 12 7তকৈ কিমান বেছি? 7ৰ পিছৰ পৰা ষ্টাৰ্ট কৰা, আৰম্ভ কৰা, এইটো গণনা কৰিবলৈ আৰম্ভ কৰা। ঠিক আছে, 12লৈকে। ঠিক আছে, 8 9 10 11 12, ঠিক আছে, 12লৈকে হিচাপ কৰিলে কিমান হ'ল? কিমানটা 8টা না হ'ল?
1 2 3 4 5 তাৰ মানে 12 7তকৈ 5 বেছি তাৰপিছত 17 19তকৈ কিমান কম 19তকৈ কিমান কম 17ৰ পৰা 17ৰ পিছত পৰা ষ্টাৰ্ট কৰা 19 লৈকে হিসাব কৰা আৰম্ভ কৰা 17 তাৰপিছত 18 তাৰপিছত 19 লৈকে হিসাব কৰা কিমান ডাল আঁচ টানা হ'ল দুডাল তাৰ মানে 17 9তকৈ 2 কম আছে বুজি পাইছা ঠিক আছে তলৰ বাকচত থকা সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো আঙুঠিত ভৰোৱা তিনিটাকৈ সংখ্যা দিয়া আছে ইয়াত ডাঙৰ যিটো সংখ্যা সেইটো আঙুঠিত ভৰাবলৈ কৈছে তাৰ চাৰিওফালে ৰিং বনাব দিছে গোল বনাব দিছে ঠিক আছে ঘূৰণীয়া এটা বনাব দিছে 11 আছে 7 আছে 15 আছে এতিয়া চোৱা 11 7তকৈ ডাঙৰ নে সৰু 7তকৈ 11 ডাঙৰ ঠিক আছে তেনেহলে 7 সৰু হৈ গ'ল এইটো আমাৰ নালাগে সৰুটো নালাগে ডাঙৰটো লাগে এতিয়া এটোক আমি এটা আঁচ টানি দিলো ইয়াৰ তলত এইটো আমাৰ নালাগে 11 আৰু 15 বাছি থাকিল 11 আৰু 15ৰ মাজত কোনটো ডাঙৰ 15 ডাঙৰ তেনেহলে 15ত আঙুঠি বনাই দিয়া হৈছে তাৰপিছত চোৱা 7 6 2 7 6 2 এই 7 আৰু 6 কোনটো ডাঙৰ 7 আৰু 6 কোনটো ডাঙৰ 7 আৰু 6 কোনটো ডাঙৰ যে এটো 7 ডাঙৰ আৰু 6টো সৰু এই 6টোক আমি কাটি দিলো এটো আমাৰ নালাগে ঠিক আছে 7 ডাঙৰ হৈ থাকিল তাৰ পিছত 2 বাছি গৈছে ইয়াত এতিয়া 2 আৰু 7 থাকি গ'ল 2 আৰু 7 কোনটো ডাঙৰ 7 ডাঙৰ 2টো সৰুটো কাটি দিলো এতিয়া এই দুটা কটা পৰিল থাকিল কোনটো 7 টোই হৈছে আমাৰ আটাইতকৈ ডাঙৰ সংখ্যা ইয়াত ঠিক আছে তাৰ পিছত 12 19 7 12 আৰু 19ৰ মাজত চোৱাচোন কোনটো ডাঙৰ 19 ডাঙৰ 12টো সৰু 12টোক আমি কাটি দিলো 19 থাকিল এতিয়া 19 আৰু 7 থাকিল 7 আৰু 19ৰ মাজত কোনটো ডাঙৰ 19 ডাঙৰ 7 সৰু 7ক কাটি দিলো ইয়াত তেনেহলে বাছিল কোনটো 19 14 17 12 ঠিক আছে 14 17 12 14 আৰু 17 কোনটো ডাঙৰ 17 ডাঙৰ তেনেহলে সৰু কোনটো 14টোক এনেকুৱা কাটা চিন দিলো আমাৰ এইটো সৰু এইটো নালাগে আমাৰ বাছি থাকিল 17 আৰু 12 ইয়াৰ মাজত কোনটো ডাঙৰ 17 ডাঙৰ 12টো সৰু গতিকে সৰুটোক কাটি দিলো থাকি গ'ল কোনটো 17 তেনেহলে এইটো আটাইতকৈ ডাঙৰ বুজি পাইছা এতিয়া 17 9 25 কোনটো ডাঙৰ আটাইতকৈ এটোত চাব লাগে 17 আৰু 9 এই দুটাৰ মাজত কোনটো ডাঙৰ এইটো পিছত আহিম এইটো 25ক আমি পিছত চাম 17 আৰু 9 ডাঙৰ হৈছে কি 17 9টো সৰু এটো কাটি দিলো কটাৰ পিছত 17 আৰু 25 থাকি গ'ল 17 আৰু 25 কোনটো ডাঙৰ 25 ডাঙৰ তেনেহলে 17ক কাটি দিলো থাকি গ'ল কোনটো 25 ঠিক আছে 19 আৰু 20 ডাঙৰ 19 সৰু 19ক কাটি দিলো থাকিল 20 আৰু 10 20 আৰু 10ৰ মাজত কোনটো ডাঙৰ 20 ডাঙৰ 10 সৰুটো কাটি দিলো যেহেতু আটাইতকৈ ডাঙৰটো লাগে আমাৰ সৰুবোৰক কাটি ডাঙৰটোহে উলিয়াব লাগে এইটো আটাইতকৈ ডাঙৰ বুজি পাইছা তলৰ বাকচত থকা সংখ্যাবোৰৰ ভিতৰত সৰু সংখ্যাটো আঙুঠিত ভৰো আটাইতকৈ সৰু যিটো হেইটো এইবাৰ আমাক সংখ্যাত মানে এই আঙুঠিত ভৰাব লাগিব ঠিক আছে 15 আছে 7 আছে আৰু 12 আছে 15 আৰু 7ৰ মাজত কোনটো ডাঙৰ মানে কোনটো সৰু কোনটো আমাৰ এইবাৰ ডাঙৰটো কাটি সৰুটো ৰাখিব লাগে 15 আৰু 7
15 ডাঙৰ 7 সৰু তো ডাঙৰটো কাটি দিয়া 7 থাকি গ'ল 7 আৰু 12 কোনটো ডাঙৰ কোনটো সৰু ডাঙৰ হৈছে 12 গতিকে 12টো কাটি দিলা থাকি গ'ল 7 7ৰ চাৰিওফালে গোল বনাই দিলা ঠিক আছে ঘূৰণীয়া বনাই দিলা আঙুঠি বনাই দিলা তাৰপিছত চোৱা 7 11 9 7 আৰু 11 কোনটো সৰু সৰুটো চাব লাগে আমাৰ এতিয়া ডাঙৰটো কাটিব লাগে এই 7 সৰু 11 ডাঙৰ 11টো কাটি দিলো থাকি গ'ল 9 আৰু 7 7 আৰু 9 কোনটো সৰু সৰু হৈছে 7 ডাঙৰ কোনটো 9 ডাঙৰবোৰ নালাগে আমাৰ এবাৰ এটো কাটি দিলো থাকি গ'ল 7 এটো আঙুঠিত ভৰাই দিলো 8 11 16 8 11 16 8 আৰু 11ৰ মাজত কোনটো ডাঙৰ 11 ডাঙৰ সৰু কোনটো 8 গতিকে 11 ডাঙৰটো কাটি দিলো 8 আৰু 16ৰ মাজত ডাঙৰ কোনটো 16 16 কাটি দিলো থাকিল 8 বুজি পাইছা 12 10 17 12 আৰু 10ৰ মাজত ডাঙৰ কোনটো 12 12 কাটি দিলো 10 আৰু 17ৰ মাজত ডাঙৰ কোনটো 17 ডাঙৰটো কাটি দিলো সৰুটো থাকি গ'ল ঠিক আছে 18 আৰু 19ৰ মাজত সৰু কোনটো 18 আৰু ডাঙৰ 19 19ক কাটি দিলো 18 আৰু 17ৰ মাজত ডাঙৰ কোনটো 18 ডাঙৰ 18ক কাটি দিলো 17 থাকি গ'ল ঠিক আছে বুজি পাইছা আটাইতকৈ সৰুটো আঙুঠিত ভৰাব লাগে আটাইতকৈ সৰু তিনিটা সংখ্যা দিয়া আছে তাৰ ভিতৰত আটাইতকৈ যেটো সৰু কলৰে সৰু যেটো হেইটোক আমি আঙুঠিত ভৰাই আছো ঠিক আছে 16 আছে 6 আৰু 10 16 আৰু 6 ইয়াৰ মাজত ডাঙৰ কোনটো সৰু কোনটো ডাঙৰ হৈছে 16 ইয়াক কাটি দিলো 6 থাকিল আৰু 10 থাকিল 10 আৰু 6ৰ মাজত ডাঙৰ কোনটো 10 ডাঙৰ কাটি দিলো 6 আটাইতকৈ সৰু বুজি পাইছা ঠিক আছে এতিয়া তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে সৰুৰ পৰা ডাঙৰলৈ কি আছে 8 16 12 10 ইয়াক কেনেকৈ ডাঙৰ সৰুৰ পৰা ডাঙৰলৈ সজাইছে চোৱাচোন প্ৰথমে 8 আহিছে তাৰ পিছত 10 তাৰ পিছত 12 তাৰ পিছত 16 ঠিক আছে এটো কৰি দিয়া আছে সমাধান দিয়া আছে এটো আমি চাম 10 9 11 15 চোৱা 10 সংখ্যাটো ইয়াত আটাইতকৈ সৰু কোনটো সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে আটাইতকৈ সৰু কোনটো 10 তকৈ আৰু সৰু আছে নে 9 আছে 9 তকৈ আৰু সৰু চোৱাচোন আছে নে নাই গতিকে 9 আটাইতকৈ ইয়াত সৰু আছে আমি প্ৰথমে 9 লিখিম কমা দিম এটো লিখা হল এটোক বাদ দি চাম এতিয়া 10 11 15 এই তিনিটাৰ মাজত আটাইতকৈ সৰু কোনটো 10 নে 11 নে 15 10 সংখ্যাটো সৰু 10 তকৈ ডাঙৰ সৰু আছে নে আৰু নাই লিখা হৈছে 10 তকৈ সৰুটো 10 লিখি দিম এতিয়া 10 লিখা হল এনেকৈ তলত আস্থানি দিবা তেনেহলে বুজাত সহায় হ'ব 11 আৰু 15 থাকিল কোনটো সৰু 11 সৰু গতিকে কমা দি 11 লিখি দিবা তাৰ পিছত থাকি গ'ল কিমান 15টো লিখি দিবা ঠিক আছে একেবাৰে সহজ সৰুৰ পৰা ডাঙৰলৈ আমি সজাই আছো সৰু সংখ্যাটো আগত লিখি আছো তাৰ পিছত তাতকৈ ডাঙৰ তাৰ পিছত তাতকৈ ডাঙৰ তাৰ পিছত তাতকৈ ডাঙৰ ঠিক আছে 15 17 8 10 ইয়াত চোৱা 15 আছে 15 তকৈ সৰু আছে নে 10 আছে 10 তকৈ আৰু সৰু আছে নে 8 আছে 8 তকৈ আৰু সৰু আছে নে নাই তেনেহলে 8 হৈছে আটাইতকৈ সৰু লিখি দিলা তাৰ পিছত 10 17 15 ইয়াৰ ভিতৰত কোনটো সৰু 10 লিখি দিলা 15 আৰু 17ৰ মাজত কোনটো সৰু 15 সৰু ঠিক আছে তাৰ পিছত বাছি থাকিল কোনটো 17 লিখি দিলা হৈ গ'ল ন 8 10 15 17 সৰুৰ পৰা ডাঙৰলৈ সৰু তাতকৈ ডাঙৰ তাতকৈ ডাঙৰ তাতকৈ ডাঙৰ এটো ঠিক আছে
10 11 9 6 ইয়াত চোৱা 10 আছে 10তকৈ সৰু আছেনে 9 আছে 9তকৈ সৰু আছেনে 6 আছে 6তকৈ সৰু আছেনে আৰু নাই গতিকে 6 প্ৰথমে লিখিম 6 লিখা হ'ল এতিয়া 10 11 9 ইয়াৰ মাজত কোনটো সৰু 9 9 আটাইতকৈ সৰু 9 লিখি দিম 10 আৰু 11 মাজত কোনটো সৰু 10 সৰু ঠিক আছে তাৰপিছত থাকিল কোনটো 11 11টো লিখি দিলো ওকে তাৰপিছত চোৱা 17 11 5 14 17 11 5 14 ইয়াৰ মাজত কোনটো আটাইতকৈ সৰু হেতু লিখিম তাৰপিছত তাতকৈ ডাঙৰটো তাতকৈ ডাঙৰটো তাতকৈ ডাঙৰটো ঠিক আছে 17 17তকৈ সৰু আছে নে আছে 11 আছে 11তকৈ সৰু আছে নে 5 আছে 5 আটাইতকৈ সৰু গতিকে 5 লিখিম তাৰপিছত 11 হ'ব তাৰপিছত 14 হ'ব তাৰপিছত 17 হ'ব ঠিক আছে বুজি পাইছা এইবোৰ কি কৰিলো আমি সৰুটো আগত তাৰপিছত তাতকৈ ডাঙৰটো তাৰপিছত তাতকৈ ডাঙৰটো তাৰপিছত তাতকৈ ডাঙৰটো লিখিলো সজাই লিখিলো ঠিক আছে এইটোৱে হৈছে সৰুৰ পৰা ডাঙৰলৈ সজোৱা এতিয়া আমি ডাঙৰৰ পৰা সৰুলৈ সজাম ঠিক আছে আগত সকলোতকৈ বা আটাইতকৈ ডাঙৰটো লিখিম তাৰপিছত তাতকৈ সৰুটো তাৰপিছত তাতকৈ সৰুটো আমি লিখিম চোৱা এটা তোমালোকৰ বাবে ইয়াত সমাধান কৰি দিয়া আছে তাৰপিছত আমি চাম ইয়াত আছে 11 15 8 9 ঠিক আছে 11 আছে 11তকৈ সৰু আছে নে 15 11তকৈ ডাঙৰ ইয়াত ডাঙৰটো উলিয়াব লাগিব ঠিক আছে ইয়াত 11 আছে 11তকৈ ডাঙৰ আছে নে 15 ডাঙৰ 15তকৈ আৰু ডাঙৰ আছে নে নাই গতিকে 15 আটাইতকৈ ডাঙৰ ইয়াত ডাঙৰৰ পৰা সৰুলৈ সজাম আটাইতকৈ ডাঙৰ 15 এতিয়া 11 8 আৰু 9 ইয়াৰ মাজত আটাইতকৈ ডাঙৰ কোনটো 11 ডাঙৰ গতিকে কমা দি 11 লিখি দিম 8 আৰু 9 বাছিল 8 আৰু 9ৰ মাজত ডাঙৰ কোনটো 9 ডাঙৰ তাৰপিছত 8 থাকিল 8 ইয়াত লিখি দিম 8 6 10 12 ইয়াৰ মাজত আটাইতকৈ ডাঙৰ কোনটো 8 8তকৈ ডাঙৰ আছে নে 6 8তকৈ সৰু 10 8তকৈ ডাঙৰ 10তকৈ ডাঙৰ আছে নে 12 12 আটাইতকৈ ডাঙৰ ইয়াত গতিকে 12 লিখিম তাৰপিছত কোনটো হ'ব 10 হ'ব তাৰপিছত 8 হ'ব তাৰপিছত 6 আটাইতকৈ ডাঙৰ 12 তাতকৈ সৰু 10 তাতকৈ সৰু 8 তাতকৈ সৰু 6 ঠিক আছে 19 15 17 16 কোনটো ডাঙৰ আটাইতকৈ ডাঙৰ কোনটো চোৱা ইয়াত 19 আছে 19তকৈ ডাঙৰ কোনটো আছে নে 15 17 16 নাই 19 হৈছে আটাইতকৈ ডাঙৰ গতিকে 19 লিখিম প্ৰথমতে কমা তাৰপিছত 19তকৈ সৰু কোনটো 15 15তকৈ আৰু ডাঙৰ আছে নে এইটো চোৱা এইটো 17 হ'ব 17 15তকৈ সৰু 17 তাতকৈ সৰুটো এই 15 16 17 ইয়াৰ মাজত 17টো ডাঙৰ গতিকে 17 লিখিম এতিয়া 15 আৰু 16 থাকিল ইয়াৰ মাজত কোনটো ডাঙৰ সেইটো লিখিম 16 ডাঙৰ তাৰপিছত 15 ঠিক আছে 13 14 18 20 আটাইতকৈ ডাঙৰ কোনটো 20 আটাইতকৈ ডাঙৰ তাৰপিছত তাতকৈ সৰু 18 তাতকৈ সৰু 14 তাতকৈ সৰু 13 ঠিক আছে একেবাৰে সহজ তোমালোক পাৰিবা মই জানো একেবাৰে সহজ ইয়াত চোৱা তলৰ সংখ্যাৰ শাৰীবোৰত সংখ্যাবোৰ সংখ্যাৰেখাত আগলৈ বা পিছলৈ সমান আঁতৰত জঁপিয়াই পোৱা গৈছে একেই নিয়মেৰে খালী বাকচবোৰত কি সংখ্যা হ'ব লিখা এতিয়া ইয়াত কিন্তু এক এক কৰি বেছি হোৱা নাই বা এক এক কৰি কমি যোৱা নাই সংখ্যাবোৰ ইয়াত 2 2 কৰি জঁপিয়াইছে নতুবা এক এক কৰি জঁপিয়াইছে বা 3 3 কৰি জঁপিয়াইছে এনেকুৱা হেতু সংখ্যাবোৰ চাই বুজিব লাগিব যে কিমান
আঁতৰত জঁপিয়াইছে সেইখিনি আঁতৰ ৰাখি এই বাকচ দুটা পূৰ কৰিব লাগিব। চোৱা কি আছে ইয়াত 2 আছে 4 আছে 6 আছে 8 আছে হা কিমান 2ৰ পাছত কিমান হৈছে কিমান 1 বেছি হলে কিমান হয় 3 হয় 2 বেছি হলে কিমান হয় 4 আকৌ 2 বেছি হলে 6 আকৌ 2 বেছি হলে 8 ইয়াত 2 2 কৰি সংখ্যা জঁপিয়াই গৈছে সংখ্যা ৰেখাত গতিকে 8ৰ পিছত 2 আগুৱাই গলে জঁপিয়ালে কিমান হ'ব 10 হ'ব 10ৰ পৰা 2 জঁপিয়ালে কিমান হ'ব 12 হ'ব বুজি পাইছা তাৰ পিছত 1 4 7 10 ইয়াত কিমানকে জঁপিয়াইছে চোৱা 1 তাৰ পিছত 1 বাঢ়িলে কিমান 2 আৰু 1 বাঢ়িলে 3 আৰু 1 বাঢ়িলে 4 মানে 3 বাৰ জঁপিয়াইছে আকৌ 3 বাৰ জঁপিয়াই 7 হৈছে আকৌ 3 বাৰ জঁপিয়াই 10 হৈছে আকৌ 3 বাৰ জঁপিয়াই কিমান হ'ব 13 হ'ব আকৌ 3 বাৰ জঁপিয়াই কিমান হ'ব 16 হ'ব 7 আছে 9 আছে 11 13 7 9 11 13 ইয়াত কিমানকে জঁপিয়াইছে 7 8 9 9 পিছত 10 11 11 পিছত 12 13 মানে 2 2 কৈ জঁপিয়াই গৈছে তেনেহলে 13 পিছত 2 জঁপিয়ালে কিমান হ'ব 14 15 হ'ব 15 পিছত 2 জঁপিয়ালে কিমান হ'ব 16 17 17 হ'ব বুজি পাইছা ইয়েছ চোৱা 10 12 14 16 কিমানকে জঁপিয়াইছে 10 পৰা 2 জঁপিয়ালে 12 হয় 12 পৰা 2 জঁপিয়ালে 14 হয় 14 পৰা 2 জঁপিয়ালে 16 হয় 16 পৰা 2 জঁপিয়ালে 18 হয় 18 পৰা 2 জঁপিয়াই গ'লে 20 হয় ওকে ইয়াত কি কৰিছে 13 11 9 7 13ৰ পৰা 2 কমি গৈছে 2 কমিলে কিমান হয় 11 11ৰ পৰা 2 কমি গৈছে আকৌ কিমান হৈছে 9 9ৰ পৰা 2 কমি গৈ 7 হৈছে 7ৰ পৰা 2 কমি গৈ কিমান হ'ব 5 হ'ব 5ৰ পৰা 2 কমি গৈ কিমান হ'ব 3 হ'ব ঠিক আছে এনেকৈ লিখিব লাগিব বুজি আছা তোমালোক 6 নম্বৰ 20 18 16 14 ঠিক আছে 20 18 16 14 ইয়াত কিমানকে কমি গৈছে 20ৰ পৰা 2 কমি 18 হৈছে 18ৰ পৰা 2 কমি 16 হৈছে 16ৰ পৰা 2 কমি 14 হৈছে 14ৰ পৰা 2 কমি কিমান হ'ব 12 হ'ব 12ৰ পৰা 2 কমি কিমান হ'ব 10 হ'ব ঠিক আছে 6 15 12 9 6 ইয়াত কমি গৈছে 3 3 কৰি কমি গৈছে 3 ঘৰকৈ জঁপিয়াইছে পিছফালে জঁপিয়াইছে 15 3 ঘৰ পিছফালে জঁপিয়ালে 12 হয় আকৌ 3 ঘৰ পিছফালে জঁপিয়ালে বা কমিলে 9 হয় 9ৰ পৰা আকৌ 3 কমি গ'লে 6 হয় 6ৰ পৰা আকৌ 3 কমি গ'লে 3 হয় 3ৰ পৰা আকৌ 3 কমি গ'লে 0 হয় ঠিক আছে ইয়াত আছে 20 20ৰ পৰা 16 16ৰ পৰা 12 12ৰ পৰা 8 ইয়াত 4 ঘৰকৈ কমি গৈছে 4 ঘৰকৈ পিছলৈ জঁপিয়াইছে 20ৰ পৰা 16 হৈছে 16ৰ পৰা 12 হৈছে 12ৰ পৰা 8 হৈছে 8ৰ পৰা 4 ঘৰ জঁপিয়াই পিছফালে আহিলে 4 হ'ব 4ৰ পৰা জঁপিয়াই পিছফালে 4 ঘৰ আহিলে কিমান হ'ব 0 হ'ব ঠিক আছে আশা কৰোঁ তোমালোক বুজি পাইছা ভালদৰে 17 নম্বৰ তলৰ চিত্ৰটোত কিমানটা সৰু তিনিকোণীয়া আছে গণনা কৰি কাষৰ বাকচত লিখিব লাগে ইয়াত সৰু তিনিকোণীয়াৰ কথা কৈছে তিনিকোণীয়া মানে কি যাত তিনিটা কোণ আছে এনেকুৱা তিনিকোণীয়া ঠিক আছে এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ বুজি পাইছা এনেকুৱা তিনিটা কোণ থকা সৰুবোৰৰ কথা কৈছে ইয়াত ডাঙৰ বিলাক আৰু ওলাব কিন্তু সেইবোৰ আমি হিচাপ নকৰোঁ ইয়াত চোৱা এইটো এটা কোণ এইটো এটা কোণ এইটো এটা কোণ বুজি পাইছা গতিকে এইটো এটা কি তিনিকোণীয়া 1 নম্বৰ দিলোঁ এইটো 2 নম্বৰ দিলোঁ এইটো এটা তিনিকোণীয়া 3টা 4টা তিনিকোণীয়া 5টা তিনিকোণীয়া 6টা তিনিকোণীয়া 7টা 8টা ঠিক আছে ইয়াত মুঠতে কিমানটা তিনিকোণীয়া আছে 8টা তিনিকোণীয়া আছে ইয়াত লিখি দিলোঁ আশা কৰোঁ তোমালোক গোটেই ভিডিঅ'খন বুজি পাইছা
খুব ভালদৰে বুজি পাইছা হয়তো ইয়াতে আমাৰ পাঠ যিটো 6 নম্বৰ পাঠ ইয়াতে শেষ হ'ল ইয়াৰ পিছত আমি 7 নম্বৰ পাঠ আমি শিকিম তোমালোকে ই পঢ়াশালী চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো তোমাৰ সহপাঠীৰ সৈতেও শ্বেয়াৰ কৰি দিবা